যেতিয়া ভগৱানে আমাক দুখীয়া ঘৰত জন্ম দিয়ে তেতিয়া তাৰ মাজতো এটা ডাঙৰ কাৰণ লুকাই থাকে। ধৰি লওক আপোনাৰ দুজন ল'ৰা আছে, তাৰ এজন অতি কষ্টকৰ আৰু পঢ়াটো অতি চোকা আৰু এজন অতি এলেহুৱা আৰু পঢ়া শুনাটো অতি দুৰ্বল। এতিয়া আপোনাৰ ওচৰত দুটা মুদ্ৰা আছে, এটা সোণৰ আৰু এটা ৰূপৰ। ধৰি লওক আপুনি সেই মুদ্ৰা দুটা আপোনাৰ ল'ৰা দুজনৰ মাজত ভগাব লগা হ'ল। এতিয়া আপুনি কোনটো মুদ্ৰা কোনজন ল'ৰাক দিব? অবভিয়াছ কথা, যোনজন পঢ়াত অলপ কেঁচা এলেহুৱা সেইজনক আপুনি সোণৰ মুদ্ৰাটো দিব। কাৰণ আপুনি জানে যিজন আপোনাৰ কষ্টকৰ ল'ৰা সেইজনে ৰূপৰ মুদ্ৰাৰে হ'লেও নিজে জীৱনটোত চলি যাব পাৰিব আৰু কষ্ট কৰি হ'লেও জীৱনত সফল হ'ব পাৰিব। ঠিক তেনেদৰে ভগৱানে সেইজনকহে দুখীয়া ঘৰত জন্ম দিয়ে যাৰ ওপৰত ভগৱানৰ বিশ্বাস থাকে যে ই কিবা এটা নহয় কিবা এটা নিশ্চয় কৰিব আৰু জীৱনত সফল হ'ব পাৰিব। যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।